গাইজ এই কল ৰেকৰ্ডিংটো শুনক আপোনালোকে। ইমানে বেয়া লাগিছে মানে শুনি, মানে কিবা কিবি পোৱা নাই, মানে মানুহখিনিক যাব দিছে তালৈকে। আপোনালোকেও যাওক, সহায় কৰক। এতিয়া আমাৰ আৰু বহুত দূৰ, আমিও যাব পৰা নাই। মই যি পাৰোঁ দিছোঁ, এতিয়া আপোনালোকেও সহায় কৰক। যোনে আছে তাত ওচৰত সেইখিনি সহায় কৰক। এই কল ৰেকৰ্ডিংটো শুনিছোঁ। হেল্ল', নমস্কাৰ। নমস্কাৰ, কোনে ক'লে? বাহৈটিং চাপৰি গাঁও কাঠনি চুকৰ পৰা কৈছো। হয় হয়, কওকচোন। এই মানে আমাৰ এইফালে মানুহ এই কাঠনি চুকত যিখিনি মানুহ সোমাই আছে মানে হয় হয় সেইখিনি মানুহৰ মানে প্ৰব্লেম এতিয়া এই আপোনাৰ ৰেচন পাতি মানে পাইছে, নোপোৱা নহয়। হয় হয় 3-4খনমান গাড়ীয়ে বাৰু সেইমতে সৰু বহুত ডাঙৰ টোপোলা নহয়। সৰু সৰু মানে যি পাৰিছে আৰু যাৰ যি সামৰ্থ্য আছে মানে তেনেকে তেওঁলোকে সহযোগ কৰি দান দিছেহি। আমি তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল। হয় আৰু দ্বিতীয়তে মানে ইয়াত এতিয়া মানে পানীটো যেতিয়া শুকাই গৈছে, হয় হয় যোৱাৰ লগে লগে মহ মানে পুৰা ওলাইছে। আৰু বাৰী বিলাক আছে নহয়, খুব হাবি বিলাক আছে। হাবি থকাৰ কাৰণে মানে সাপো ঢেৰ আহিছে, মানে গম পাইছে নে, পানীতে আহিলে। গম পাইছো। আৰু অহাৰ কাৰণে মানে এতিয়া ইয়াৰ মানুহখিনিয়ে মানে এতিয়া অকমান অসুবিধাৰ মুখীন। কাৰোবাৰ মানুহ কোম্পেনীত আছেগে, কাৰোবাৰ মানুহ ক'ৰবাত চাকৰি জেগাত আছেগে, আহিব পৰা নাই। হয় আৰু বাকী বিশেষ এতিয়া মানে যেনি তেনি কিছুমান মানুহে সহায়ো কৰিছে। আৰু এতিয়া ইয়াত মানে আপুনি যদিহে পাৰে, মই ৰিকুৱেষ্ট কৰিছো, হয় হয় আপুনি যদিহে পাৰে মানে আঁঠুৱা আৰু পাকৰত আৰু পানী কাপোৰ এটা, পাৰিলে ঝাৰু, মানে ব্লিচিং পাউডাৰ, ফেনাইল, আৰু চাৰ্ফ চাবোন, আৰু যদি পাৰে মানে এনে চব মানুহৰ ঘৰত সিমান মানে কিনো, মই ৰাইজৰ কাৰণে কান্দিছো দেই, মই মোৰ কাৰণে কন্দা নাই। হয় হয় সেই ৰাইজৰ কাৰণে মানে কিছুমান মানুহৰ ঘৰত এনেকুৱা অৱস্থা আছে, দিন হাজিৰা কৰি খোৱা মানুহো আছে। মানে আজি গলে পইচা পায়, আজি গলে পইচা নাপায়। হয় তেনেকুৱা মানুহবোৰৰ ঘৰত চোলা কাপোৰ অলপ যদি দিব পাৰে, মাইকী মানুহ আছে, কিছুমান বিধৱা মানুহ আছে, ঘৰত কোনো নাই, অকল তেওঁৱে আছে। কিছুমান মানুহৰ ঘৰত মানে অসুবিধা বহুত আছে। হয় আপোনালোকে যিমানেই পাৰে মানে অকমান সহায় কৰিলে আমি আপোনালোকক অশেষ ধন্যবাদ দিম। মানে আপোনালোকৰ কিমান ঘৰ আছে তাত? আমাৰ ইয়াত টোটেল মানে 52 ঘৰ আছে। তাৰ ভিতৰত কোনোবা যাৰ মানে অকমান মানে নিজে কৰি ল'ব পৰা হেৰিটো আছে, হয় হয় তেওঁলোকে নাই লোৱা। যাৰ মানে কৰিব পৰা হেৰি নাই, আমি মানুহ চাই তেনেকে দিছো। তেনেকে আমাৰ মানে ইমতে টোটেল আছিলে 52 ঘৰ। হয় হয় তাৰ ভিতৰত মানে এতিয়া মানে কিছুমান এনেকুৱা হৈছে, 2 মহলীয়া 3 মহলীয়া থকা মানুহৰো প্ৰত্যেকটো ৰেচনেই লৈছে মানে। আচ্ছা আচ্ছা আৰু যিবিলাকে একো পোৱা নাই, সেইবিলাকে মানে নাইকিয়া মানুহক সেইবিলাকে মানুহে দিলে ভাল লাগে। হয় হয় আৰু তাৰ দ্বিতীয়তে সেইদিনাখন মানে মোৰো অৱস্থা এটা বেয়া হৈ গৈছিলে। মই কৈ দিছো বাৰু আপোনাক, মই হয় মানে আপোনাৰ মোবাইলৰ ৰেকৰ্ডিং হৈ আছে যদিও মই নাজানো বাৰু। হয় হয় সেইদিনাখন মানে মোৰ ঘৰত মোৰ মানুহজন অসুখীয়া। মোৰ ল'ৰাটোৱে কৰে চাকৰি, ময়ো মানে অকল মই আছো। আমাৰ মানে ৰাস্তাত মানে আপুনি একবাৰ গলে এই চুকটোৰ পৰা আৰু 2 নম্বৰ বাৰ ঘূৰি আহিব নোৱাৰে, মানে তিয়নি নৰয়। তেনেকুৱা অৱস্থাত আমাৰ চুকৰ গোটেই মানুহখিনি ওলাই গৈ আমাৰ ৰাস্তা দাঁতিত, মানে বাহৈটিং চাপৰি গাঁৱৰ ৰাস্তা দাঁতিত গোটেই মানুহখিনি ৰখি আছিলে। হয় তেনেকুৱাত মানে নগাঁও পানী চুকলে গাড়ী গৈ আছে, আমি বেয়া পোৱা নাই। তেওঁলোকো একদম জলমগ্নত আছে, মানে গম পাইছে নে। হয় হয় আমাৰ জেগাডোখৰতে পানী নহয়, আমি মানে আজি জীৱনত প্ৰথম দেখিছো এনেকুৱা পানী। হয় হয় তাৰপিছত এতিয়া মানে তালৈ গৈ আছে। লাষ্টত যেতিয়া 3:30 মান নে 4টা মান এনেকুৱা সময়টোতে, এতিয়া কেইটা বাজিছে জানো, এতিয়া 5টা ইমান সময়তে গাড়ী এখন আহিছিলে। লাষ্টত মানুহবোৰে মানে ভোকে পিয়াহে থকাৰ কাৰণে পানী খাবলে কিবা এটা বিচাৰিছিলে, গাড়ীখন ৰখাই খুজিছিলে মানুহক খাবলে। তেওঁলোকে পাই পিনি মানে কিছুমান মানুহৰ আবেগিতো হৈছে, কাৰোবাৰ গৰু মৰিছে, কাৰোবাৰ মানে পানীত ছাগলী মৰিছে, হাঁহ মৰিছে, কুকুৰা মৰিছে, কাৰোবাৰ কাপোৰ কানি পোৱা নাই। আৰু যদি খাবলৈও যদি নেপায় মানুহৰ অকমান মানে হেৰি হৈ থাকেতো, হয় নহয় বাৰু। হয় হয় তেনেকুৱাত মানে কিছুমান মানুহে প্ৰশ্ন উত্তৰ কিছুমান কৰিলে হয়, কিন্তু সেইটো বাবে মই বহুত মানে আপোনালোকৰ ওচৰত সাহায্য কৰিছো। সেইটো মানে কোনোবা কোনজন ইউটিউবাৰ আহিছিলে নাজানো, তেওঁ ভিডিঅ' কল কৰি নিলে। তথচ মই গাড়ীখন সিফালে যোৱাৰ উপৰিও মানে বস্তু দি তেওঁলোকে ঘূৰি আহিম বুলি ক'লে। আৰু দস্তুমত তেওঁলোকে বাৰু বস্তু এটা টোপোলা দিছেহিও দেই, মই মিছাটো নকওঁ।
চব মানুহে লৈছে, লোৱাৰ লগে লগে মই গাড়ীখনৰ ওচৰলৈ চাপি গৈছো, চাপি গৈ পিনি মই বিচাৰ ৰাইজৰ কাৰণেহে কান্দিছো, মোৰ নিজৰ কাৰণে একো কন্দা নাই। আপুনি আমাৰ ঘৰৰ ভিতৰত সোমাই চাব পাৰে, মই এটা টোপোলাও লোৱা নাই, হয় অকল ৰাইজে পাওক বুলিয়ে দিছো। হয় তাৰপিছত মোৰ ল'ৰাটোৱে এতিয়া কামাণ্ডোত চাকৰি কৰে, সি গোটেই ৰাউণ্ডটোত মানে মানুহক ৰিলিফ বিলাই আছে। হয় হয় ক'ৰবাত গাড়ী এখন পাইছে, বুকিং কৰি পানী নোহোৱা জেগাত গৈছে। আজি এতিয়া আপোনাৰ এইটো গড়কোখৰ চাইডে সি দি আহিছে, কালি কপটিঙত দিবলৈ যাওঁতে ল'ৰাটো নাৱৰ পৰা পৰিছে। তাৰপিছত আহি এতিয়া তাৰপৰা টোপোলাটো তেতিয়া মই তেওঁলোকক চালো, ভিতৰত ছোৱালী দুগৰাকী আছিলে, মোৰ নিজৰ ছোৱালী লিখীয়া দেই, বহুত ডাঙৰ ডাঙৰ ছোৱালী নহয়। মই তেতিয়া কৈছো, ভন্টি তোমালোক ক'ৰ পৰা আহিছা নাজানো, ৰাইজ বিলাকে খাবলৈ নাপায়, আবেগিত হৈ আছে, যদিও কিবা এটা টানকে কিবা এটা কৈছে তোমালোকে ইমানৰ পৰা মাফ কৰি দিবা। মই মোৰ ফালৰ পৰা মানে মই তেনেকে দি কলো। হয় তাৰপৰা কোৱাৰ লগে লগে মানে তেওঁলোকে গৈ লাষ্টত এটা ভিডিঅ' বনালে, ভিডিঅ' বনাই এনেকুৱাই মানে ছচিয়েল মিডিয়াত দি দিলে, মানুহ মানে ক'ব নোৱাৰি আৰু। তেওঁ তথচ আমি হাৰ নেমানি ৰাইজক সহায় কৰি আছো। হয় হয় ভিডিঅ'টো বনাইছে যদিও মানে কোনো আমি লাজ কৰা নাই, কোনো কিবা কৰা নাই, তথচ ৰাইজক সহায় কৰি আছো। হয় হয় আৰু এই ভাইটি হেৰিয়লে মই তেওঁলোকলৈও মই এই ভিডিঅ' কেইটা দিলো বাৰু, যোনকেইটা ভিডিঅ' দিছিলে। হয় এতিয়া মানে এতিয়াও মোৰ কাৰণে কন্দা নাই, ৰাইজৰ কাৰণে কান্দিছো। যদি পাৰে আপোনালোকে সেইখিনি বস্তু যদি দিব পাৰে, কাৰোবাৰ কাপোৰ নাই, কাৰোবাৰ মেখেলা নাই, পেটিকোট নাই, তেনেকুৱা টাইপৰ আমি ল'ব পৰা মানুহখিনিয়ে ল'ম, ল'ব নোৱাৰা মানুহখিনিয়ে ক'ৰ পৰা ল'ব? হয় হয় এতিয়া নাইকিয়া মানুহৰ কাৰণে আমি কান্দি মিনি এতিয়া মানে ময়ে তেনেকে মানে ফচিবলগীয়া। এতিয়া গাড়ী এখন যদি এইফালে আনো, তেওঁলোকে কয় কাঠনি চুকতে বহুত বস্তু লৈছে, কিন্তু আমি মানুহ চাই মানুহক দিওঁ। হয় হয় কোনো মানুহে কাঠনি চুকত এক্সট্ৰা টোপোলা নাই লোৱা, যি কিনি খাব পাৰিছে। আৰু যদিও কিনি খাব পাৰিছে, পানীয়ে ধনী দুখীয়া কাকো একো কোৱা নাই, চবকে সমান চকুৰে পানীয়ে চাই গ'ল। কাৰোবাৰ পইচা আছে, বস্তু কিনি আনি খাব পৰা নাই, কাৰোবাৰ মানে আনিবলৈ যাব নোৱাৰে, তেতিয়াতো মানুহে খুজি খাব লাগিব। হয় সেইটো কাৰণে যদি ভুল হৈ গ'ল, তেওঁলোককো আপোনালোকে যিবিলাকে ভিডিঅ' বনাইছে তেওঁলোককো আপোনালোকে ক'ব। আৰু আপোনালোকেও যদি কমেন্টত ভালকে লিখে, মোৰ মানে আপোনালোকৰ প্ৰতি একদম মানে কৃতজ্ঞতা থাকিব দেই। ধন্যবাদ। ধন্যবাদ। আপোনালোকে যদি পাৰে এইখিনি মানুহক অকমান হেল্পিং কৰক। নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম বাৰু, যিমানখিনি হয় পাৰো। হয় আমি হয় সেইদিনা গৈছিলো, আপুনি হয়তো গম পায়েই, অ পাণ্ডুৱা না কি বুলি কয় সেইফালে? পাণ বেচা পাণ বেচা। আৰু হয় হয় আপোনাৰ এইটো কি আছিলে, নিমাই জান। নিমাই যাম। সেইফালে গৈছিলো। উম তেতিয়ালৈকে আমাৰ বস্তু আছিলে, হয়তো আপোনাৰ লগত ইমান কন্টেক্ট নাছিলে। এই ভাইটিয়ে কালি ফোন কৰিছিলে গাড়ী দুখন মই অনাৰ কাৰণে। পানীচুকৰ মই এইটো কি আছে, কৃষ্ণ কমল বৰপাত্ৰক মই পাতৰ লিখে কৃষ্ণ কমল পাটৰৰ নাম্বাৰটো লৈ মই সেই ভাইটিহঁতক তালৈ পঠাই দিছো। অলৰেডি বোলো ইয়াত দুখন গাড়ীয়ে যেনে হলেও এদিন হলেও খাবলৈ পাব, সেই বুলি ইয়াত দুখন গাড়ী বস্তু দিয়ালো। বাকী মানে দুখন গাড়ী বুলি আপোনাৰ মানে মানুহ চাই দিয়াইছো দেই। হয় হয়, ভাল কৰিছে। আৰু বাকী মই সেই নাম্বাৰটো লৈ কন্টেক্ট কৰি তেওঁলোকৰ তালৈ পঠিয়াই দিলো। আমি আমাৰ ফালৰ পৰা কিমানখিনি পাৰো চেষ্টা কৰিম বাৰু। হয়। আমাৰ আলোচনা কৰি ল'ম। হয়, আমাৰ ইয়ালৈ যিমান মানুহ মানে গাড়ী সোমাইছে, আমাৰ সামৰ্থ্যকে আমি তেওঁলোকক একো দিব পৰা নাই। অকমান চৰবত খুৱাইছো, পাৰিছো যদি অকমান চাহ অকমান খুৱাইছো, হয় হয় গামোচা এখন পিন্ধাই সম্বোধনা কৰিছো। হয়। আৰু তাতকৈ কি কৰিম ভাইটি কোৱা? নাই, সেইখিনি দুখৰ সময়ত আপোনালোকে ইমানখিনি কৰিবলৈ প্ৰয়োজন নাই বাৰু। কাৰণ আমি নহলেও মানুহৰ মানে সহায় কৰিবই লাগিব। আন্তৰিকতাটো লাগেতো, হয় নহয় বাৰু কোৱাচোন? আৰু আপুনি তাকে হেৰি কৰিব। ৰাইজে চিনি নেপালে। এতিয়া ইমান ৰহ শিৱসাগৰত সাহায্য কৰিবলৈ তেওঁলোকে সহায়ৰ হাত আগবঢ়াই আহিছে। তেওঁলোকক আমি বাৰু কেলে বেয়া বিহেভ কৰিম, কিন্তু এদিন এবেলা যদি মানুহে খাবলৈ নেপায়, বস্তু যদি ঘৰৰ ক্ষতিগ্ৰস্ত হৈছে, মানুহৰ মনৰ আৱেগেটো বুজিব লাগে, হয় নহয় বাৰু ভাইটি? হয় সেইকাৰণে এই ভিডিঅ'টো মানে কোনজন ইমান মানুহ আহিছে, চবেই কৈছে, তথচ কোনো একো নাই কোৱা, চবৰে আৱেগিকটো বুজি পাইছে। কিন্তু তেওঁলোকে কি আৱেগিত বুজি পালে, মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে কোনোবা আৱেগত কিবা কৈছে যদিও তোমালোকে মোৰ ছোৱালীৰ লগত হোৱা, কিন্তু একো তোমালোকে বেয়া নাপাবা তেওঁলোকৰ কাৰণে, মই তোমালোকক ৰিকুৱেষ্ট কৰিছো। নাই মই নাই, সেইকাৰণে আমিনো কেলে বেয়া পাম বাৰু। চাওক, আমি অ বেয়া পোৱাহেঁতেন আমি তাত লৈ আমি সহায় কৰিব কেতিয়াও নগলো হয়। হয় নহয় জানো? বা হয় হয় আপোনালোকৰ লগত এইখিনি বোলে ধৰি লওক আপোনাৰ ফোন এটা আহিছে, এতিয়া আপোনাৰ ফোনটো ৰিচিভ নকৰিলো হয়।
আমি যিমানখিনি পাৰো মানৱ সেৱা কৰিবলৈ চেষ্টা কৰি গৈছো ন, যিমানখিনি পাৰো কৰিম। যদি আমাৰ ক্ষমতা অনুযায়ী নহয় জানো, আমিও আপোনালোকৰ দৰে এজন দুখীয়া ল'ৰা। তথাপিও কোন সময়ত আমাৰ কেতিয়া দুখ আহে কোনো ক'ব নোৱাৰে ন। কোনো গম নেপায়। সেই অনুযায়ী আমি অলপমান কিবা এটা মানুহে মানুহক নিচিনিলে কাকনো চিনি পাম নহয় জানো। অলপমান সহায় কৰিবলৈ চেষ্টা কৰিছো আৰু যিখিনি পাৰো আমি চেষ্টা কৰি যাম। আৰু তাৰ টিমটোৰ সৈতে আমি আলোচনা কৰি পেলাই আপোনাক ফোন কৰিম। আপুনি পাৰিলে আপোনাৰ ফটো ভিডিঅ' অলপমান পঠাই দিব সেইফালৰ পৰা। ফটো ভিডিঅ' অলপমান পঠাই দিবচোন। মই মানে মোবাইলত মেছেজ লিখিব নাজানো, দিব নাজানো, সেইটোৱেতো মোৰ প্ৰব্লেম। দিব নজনা কিবা কৰিব তথচ মানুহে ভিডিঅ' বনালে যদি মই ভাবিছো মানুহ বিলাকে চবেই কিবা কিবি এটা খাবলে পালে, কিন্তু গৰু ছাগলী একো খাবলৈ পোৱা নাই। মই ল'ৰাটোলে ফোন কৰি পাৰ যদি মাইনা এখন চাপৰৰ গাড়ী দিয়াচোন, বহুত মানুহৰ বহুত গৰু আছে। লাষ্টত চাপৰৰ গাড়ী এখন দিলে, সকলোকে বিতৰণ কৰিলো তেনেকে গৰু ছাগলী থকা মানুহৰ ঘৰত। সেইখিনি মই মানে মই হাঁহ মানি নাই দিয়া আৰু মোৰ ল'ৰাটোও হাঁহ মানি নাই দিয়া। পানী 19 তাৰিখৰ পৰা সিহঁতৰ তাতে মথাউৰি ভাগিছে লিগি পুখুৰীত, কিন্তু সি সিমান খিনিও সহায় কৰি আছে, মইও কৰি আছো, যথেষ্ট খিনি কৰি আছো, কিন্তু নিজৰ কাৰণে আমি ফুটাকলি এটাও লোৱা নাই। আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন। আপোনাৰ বাহৈটিং, চাপৰি গাঁও, কাঠনি চুক। ঠিক আছে, আমি আপোনাক আলোচনা কৰি হয় ঠিক আছে। ধন্যবাদ দেই, ধন্যবাদ। বহুতে বেয়া লাগিছে শুনি, ইমানেই বেয়া লাগিছে মানে কিবা কিবি পোৱা নাই, কিন্তু যিমানখিনি মানুহ সহায় কৰিছে আৰু অলপ আগুৱাই যাওক, এইখিনি মানুহকো সহায় কৰক আপোনালোকে, যিহেতুকে সহায় কৰিছে আপোনালোকে, আৰু ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব।